নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈকে। চ' আজি মই আছোঁ জাগুনত লাইখাৰ 160টা পৰিয়াল কেম্প পাতি আছিলে, আপোনালোকে গমেই পায়। চ' এসপ্তাহৰ আগত মানে তেওঁলোকক যোনটো এৰিয়াত মাটি দিম বুলি কৈছিলে, মানে নামফাই টাপুত 160টা পৰিয়ালক মাটি দিম বুলি কৈছিলে। চ' আজি তালৈকে যাওঁ বুলি আহিছোঁ। মোৰ লগত আহিছে মিচিঙাও, আপোনালোকক দেখাব চেষ্টা কৰিম অলপ দেৰি পিছত। চ' আৰু মিচিঙাও আৰু মই এতিয়া যাওঁ নামফাই টাপুলৈকে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াত আপোনালোকে চাওক, নামফাইত যোনডোখৰ এৰিয়াত তেওঁলোকে অস্থায়ীভাৱে আছিলে শিবিৰ পাতি
হুৱা আপোনালোকে কেম্প পিছফালে দেখিব পাৰিছে এয়া হৈছে এতিয়া নামফাই স্থিত যোনটো নতুনকৈ কেম্প বহাইছে যোনডোখৰ এৰিয়াত লাইশাক দিয়াক পুনৰস্থাপন দিব লাইশাক পুনৰস্থাপন দিব 160টা পৰিয়ালক চ' পিছফালে আপোনালোকে কেম্প দেখিব পাৰিছে মই আপোনালোকক কেম্পটো ভালদৰে দেখাব চেষ্টা কৰিম চ' বলক পূৰা জলকীয়া খেতি কৰি থৈছে জলকীয়া খেতি মানে জলকীয়াৰ বাগান কৰি থৈছে এই হোৱাৰ পৰা ইয়ালৈকে চক পূৰা বাগানে বাগান চক মানুহৰ ঘৰ আৰু এতিয়া আমি যাওঁ গৈ থাকোঁ ফাইনেলি গৈ এতিয়া মুঠতে পালোগৈ কেম্পৰ ভিতৰত আৰু এয়া মোৰ পিছফালে কেম্পসমূহ দেখিব পাৰিছে আৰু এতিয়া পালোগৈ কেম্পত এয়া চক কেম্পৰ ভিতৰত কাম কৰি আছে আমাৰ তাৰে আত আগে এইটো অকমান গৈ দে দুপৰাং দে আনি মই আহি লাগে আৰু শুনিব পাৰিছে তেখেতলোকে বহুত ভাল পাইছে আৰু ইয়াত থাকি মেলি চ' গোটেই এৰিয়াটো আপোনালোকক দেখাব চেষ্টা কৰিম ৰঞ্জুকাই মাটিটো কেনেকুৱা আছে ভাল আছে নে বেয়া আছে কাপোৰ পাৰি বলক চাই আহোঁ দুইটাই আৰু ইয়ে চাওক কেম্পৰ ভিতৰৰ দৃশ্য চাং বনাই থৈছে ইয়াত যিহেতু পাৰ্মানেণ্টকৈ ইয়াতে থাকিব লাগিব তো চাং বনাই থৈছে আৰু ঘৰটো লাহে লাহে বনাব মাটিটো ভাগ কৰাৰ পিছত ফাইনেলি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ নামফাই লাইশা নতুন মিচিং গাঁও চ' এয়া আমাৰ ধনঞ্জয় Ngate ইউটিউবাৰ গুইজান 5 নং মিচিং গাঁৱৰ নামপাই টাপুত আহি পাইছেহি আজি নামপাই টাপুত আহি পাইছেহি আমি নামপাই চাওঁগৈ আজি বল আমাৰ ধুনীয়া নতুন জেগা থাপু জেগা নামপাই থাপু কেইদিনমান পাছত আমাৰ নিজৰ ঘৰ থাকিব ইয়াত স্পেচিয়েলি ইয়াত আমি গা ধুব লাগিব আৰু আমাৰ পিছফালেও আছে মানুহ বাৰু বহুত আহি আছে এইফালে ধানৰ খেতি পুৰা